পৰা এইটো মোৰ এইখিনি ডেমেজ হৈ গৈছে এই টেংকিৰ পৰা এইটো উঠাই দিছে কাউলটো পৰা आप रिपेयर कर रहे हैं नहीं कर रहे वो बताइए रुक जाओ हम कल मैं खुद ही बोला हम तुमको करके करेगा पूरा चीज ठीक है ना देखने মই যেতিয়াই কওঁ বোলে মোক কি কৰে কৰি দিয়ক চাই দিয়ক তেওঁ কয় ৰবা 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 মানে সেইখিনিয়ে কথা তুমি মোৰ গাড়ী বনাই ভিডিঅ' কৈছে মই ভাঙি দিম চিধা কথা সি যি কৰে কৰক সো হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জনাৰ্দন ব্লগ সকলোকে স্বাগতম জনালোঁ তো আজিৰ ভিডিঅ'টো অলপ মানে আনদিনতকৈ অলপ বেলেগ হ'ব গৈ আছে কাৰণ যোৱাকালি এটা ইনচিডেণ্ট হৈ গ'ল যে মানে যোৱাকালি মই বেলতলাত গৈ আছিলোঁ বেলতলাত তাত মই গাড়ীখন ঘূৰাই থকা অৱস্থাত মানে এখন ফ'ৰ হুইলাৰ আহি ফ'ৰ্ড ফিগ' তেওঁ আহি পেলাই মানে বেক কৰি দিছে তেওঁ গাড়ীখন বেক কৰি দি পেলাই মোৰ গাড়ীখনৰ পিছফালে পূৰা খুন্দিয়াই দিলে তাৰপিছত মানে মোৰ তেতিয়া মই হঠাতে একো নাচালোঁ কি হ'ল কি নহ'ল তাৰপিছত মই গাড়ীখন ভিতৰত পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি পেলাই চালোঁ তাৰপিছত দেখিলোঁ মোৰ গাড়ীখনৰ অৱস্থা একেবাৰে মই এতিয়া চাই লওক এইটো এইখিনি গোটেই উঠি আহিছে টেংকিটো পূৰা আৰু অলপ স্ক্ৰেচ পৰিছে এইবিলাক এইটোতো পূৰা একদম হেভি হেভি স্ক্ৰেচ হৈ গৈছে এনেকৈ ছাইডতো স্ক্ৰেচ হৈ গৈছে মানুহজন হিন্দী ভাষী মানুহ আছিলে কিন্তু তথাপিও তাৰমানে তেওঁ এনেকুৱা এটিটিউডত কথাবিলাক কৈ আছে মানে মোৰ কথা তেওঁ গুৰুত্বই নাই তেওঁ খালী মোবাইল ফোনটো মই যেতিয়াই কওঁ বোলে মোক কি কৰে কৰি দিয়ক চাই দিয়ক তেওঁ কয় ৰবা 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 মানে সেইখিনিয়ে কথা তেওঁৰ আচৰণটো মোৰ একেবাৰে ভাল লগা নাই তু মে বুলি কথা কয় মোৰ গাড়ীখন এনেকুৱা হৈ গৈছে আপুনি চাই দিয়ক তাৰপৰা তেওঁ আহি চালে চাই ক'লে বোলে মামুলি চাই হৈছে এইবিলাক একো নাই বোলে মামুলি চাই যদি হৈছে তেন্তে টেংকিটো কাউলটো উঠি আহিব নালাগিছিলে মই পিছত ছাৰ্ভিচ চেণ্টাৰক ফোন কৰিলোঁ ছাৰ্ভিচ চেণ্টাৰে ক'লে বোলে যদি হয় হৈ যাব যদি নহয় এইটো চেঞ্জ কৰিব লাগিব চেঞ্জ কৰিলে মোৰ 1100 টকা 1200 টকামান মানে চাৰ্জ হ'ব বুলি ক'লে ঠিক আছে মই মানুহজনক ক'লোঁ বোলে মই ছাৰ্ভিচ চেণ্টাৰ ফোন কৰিলোঁ যদি আপুনি মোৰ লগত বলক ছাৰ্ভিচ চেণ্টাৰলৈকে যদি হৈ যায় হ'লে ভালে কথা আৰু যদি নহয় তেন্তে 1100-1200 টকা হ'ব সেইটো মোক আপুনি ৰিপেয়াৰ কৰি দিয়ক মানে তেওঁ সেইটো কথাটো মান্তি নহয় তেওঁ মোক যাব দিছিলে এটি ৰোডত হণ্ডা প্লাণ্ট तो फाइनल बोल दिया ना नहीं बना देंगे अरे नहीं बना देंगे ना फाइनल बोला देखिए लाइव हो रहा है लेकिन यूट्यूब में भी जाएगा ये वीडियो ठीक है फुटपाथ में हम नहीं बनाते हैं ठीक है फुटपाथ में हम नहीं बनाते एक स्क्रू भी चेंज नहीं करता है फुटपाथ पे आप नहीं बनाएंगे ना अच्छा ही चलिए मेरे साथ तो फिर जरूरत पे जाइए जरूरत पे जाइए चलिए कौन सा सर्विस सेंटर का बोलिए आप बोलिए कौन सा सर्विस सेंटर का नंबर बोलिए हाँ हाँ হণ্ডা প্লেনেট में हम क्यों जाए তো মই বাহিৰত এইবিলাক কাম নকৰাওঁ কাৰণ মই এনেই ধৰক সৰু সুৰা বস্তু লগাটোতো মই বাহিৰত লগাই দিলোঁ বাৰু কিন্তু মই যিবিলাক জেনুইন পাৰ্ট সেইবিলাকতো মই বাহিৰত চেঞ্জ কৰিব নোৱাৰোঁ না একোটা ক'লোঁ মই বোলে এইবিলাক মই বাহিৰত চেঞ্জ নকৰাওঁ কিন্তু তেওঁৰ মানে কথা নাই বতৰা নাই তেওঁ গুৰুত্ব নিদিয়া কথাবিলাকত তেওঁ মানে মোক বাৰে বাৰে কয় তুমকো মই জানে কে লিয়ে बोला तो उधर जाओ হা আৰু মই কি বিশ্বাসত যাওঁ আপুনি নিজে কওকচোন গাইজ মানে তেওঁ মোক কৈছে তেওঁৰ ফোন নাম্বাৰ দিব তেওঁৰ এড্ৰেছ দিব হা বা দোকানখনৰ ফোন নাম্বাৰ দিব ঠিক আছে মই ফোন নাম্বাৰ লৈ লওঁ কিন্তু যদি তেওঁ ফোনটো মোৰ ব্লক কৰি থৈ দিয়ে বা দোকানখনত যদি মই গৈ পেলাই ঠিক কৰাই ল'লোঁ ঠিক কৰাই লৈ পেলাই ক'লোঁ বোলে তেওঁ পইচা দিব তেওঁ যদি কয় দোকানীয়ে যদি কয় মই বোলে তেওঁক চিনি নাপাওঁ তেওঁ মই পইচাটো দিব লাগিব হয় নাই তো কথাটো এনেকুৱা नंबर क्या होगा आज अभी नंबर ले लेगा कल स्विच ऑफ करके रख देगा खत्म उसमें क्या है মই গাড়ীখন কিনা নাই মই এনেকুৱা কাৰণত কিনা নাই যে মই গাড়ীখন মোক বেলেগে আহি খুন্দিয়াই থাকিব মই ভাল কৰি থাকিম সেইকাৰণেতো মই গাড়ী কিনা নাই না মই গাড়ীখন কিনিছোঁ মই নিজে ইউজৰ কাৰণে বেলেগে কোনোবা আহি খুন্দিয়াইছে মই ঠিক আছে মই ইমান হেৰি নকৰোঁ মোৰ গাড়ীত বহুতে খুন্দিয়াই মই সেইবিলাক আকৌ ইমান হেৰি নকৰোঁ কিন্তু এইটো এটা ডাঙৰ হয় না কণ্ডিশ্যনটো যদি ফিউল টেংক যদি ফাটি গৈছে বা লিক হৈ গৈছে মোৰ ডেইলি পেট্ৰল ভৰাম ডেইলি গুচি থাকিব হাৱাত উৰি যাই থাকিব তো এইটো কথা নহয় না তো মই তেওঁক ক'লোঁ বোলে বস্তুখিনি মোক চেক কৰি দিয়ক যদি ঠিক হৈ গ'ল আৰু যদি ঠিক নহয় তেন্তে আপুনি খৰচাখিনি দিব লাগিব কাৰণ খুন্দিয়াইছে আপুনি তেওঁৰ মানে সেইবিলাক কথা একো হেৰি নাই তেওঁৰ মানে চিধা এটা কথা আৰু ৰখি থকা অলপ টাইম ৰখি থকা ৰবি আহিব ৰবি আহিলে ৰবিয়ে কথা পাতিব আৰু ৰবিৰ গাড়ী নহয় বা ৰবিয়ে খুন্দিওৱা নাই নহয় ৰবিক লৈ কিয় ৰখিম মই সেনেকুৱা কথা আৰু তাৰমানে মোক ৰ বুলি মিনিমাম 1.5 ঘণ্টামান ৰখাইছে গাড়ীখন মানে মানুহজনে তো মই ইমান টাইম ৰখিলোঁ আৰুতো ৰখিব নোৱাৰোঁ সাধাৰণ 1000-1200 টকাৰ কাৰণে মই সেইখিনি টাইম ৰখিব নোৱাৰোঁ লাগে মই নিজে ঠিক কৰি ল'ম হা কিন্তু তেওঁ এটা ফাইনেল কৰি দিলে ভাল বোলে
ठीक है मैं ভালকৈ নিদিও তুমি যি কৰা কৰা এনে बजे बुलाया था आप 34 हो गया ठीक है आप फोन पे बात कर रहे हैं वो आप रिपेयर कर रहे हैं नहीं कर रहे वो बताइए रुक जाओ हम कल मैं खुद ही बोला तुमको करके करेगा हम पूरा चीज ठीक है ना देखने दो মানে কি হ'ল মোৰ বহুত কিবা কিবি খং উঠি গ'ল মানে এইবিলাক কথা বহুত মানে মেইনলি তেওঁৰ যিটো ৰেছপন্সিবিলিটি থাকে না সেইটো মানে তেওঁৰ একদম পলুঙা কৈ থাকে মোৰ কথাবিলাক বাৰে বাৰে সেইকাৰণে মানে মোৰ বেছি খং উঠি গ'ল সেই খঙত মই গৈ পেলাই চিধা তেওঁৰ গাড়ীৰ ড্ৰাইভিং ছাইডৰ লুকিং গ্লাছখনে ভাঙি দিলোঁ খঙত তো সেইটোৱে আছিল ঘটনাটো তাৰ পৰা এইটো মোৰ এইখিনি ডেমেজ হৈ গৈছে এই টেংকিৰ পৰা এইটো উঠাই দিছে কাউলটো পূৰা খুন্দাই এজন হ'লে মানুহজন চাই ল'ব পাৰে এজন মানুহজন এইখন গাড়ীৰে মোৰ গাড়ীখন বেয়া কৰি দিছে এতিয়া কৈ আছে বোলে একো ঠিক কৰি নিদিয়ে একো নকৰে তো वो सब नहीं है आप ठीक करना तो कर दीजिए नहीं तो हम आपका गाड़ी फोड़ेगा सीधा बात है हम उल्टा सीधा नहीं सुनने वाला है आपके लिए कितना टाइम वेट किया हम इधर बैंक में नहीं जाएगा हम बैंक के अंदर हम एक्सीडेंट नहीं किया आपने नहीं ठोका है हम आप इधर ठोका है रास्ते के बाद रास्ते में खत्म कर दीजिए बस तो देखा মানুহ বিলাকক কৈছে গাড়ী চাই ল'ব পাৰে हाँ ये सोशल मीडिया पे जाएगा भैया देखिए लेकिन हाँ मेरा गलती नहीं है गलती आपका ही है जो भी खर्चा है उसको कर दीजिए बस हाँ हम तो नंबर भी दिया है ना उसको बोला है ना नंबर क्या होगा आज अभी नंबर ले लेगा कल स्विच ऑफ करके रख देगा खत्म उसमें क्या है आपको कुछ डॉक्यूमेंट्स दीजिए हार्ड कॉपी दे दीजिए हमको हाँ दे दीजिए आपका हार्ड कॉपी दे दीजिए एड्रेस से कुछ नहीं होने वाला हार्ड कॉपी दे दीजिए मुझे हार्ड कॉपी चाहिए তো গাই চাই ল'ব পাৰে এইজনে মানুহজন সেইজন এতিয়া এড্ৰেছ দিম বুলি কৈ আছে ফোন নাম্বাৰ দিম বুলি কৈছে কিন্তু সেইবিলাক লৈ একো লাভ নাই आप वहाँ मत जाइए इधर आइए आप इधर आइए তো গাইজ মানে কি হ'ল মানুহজন এতিয়া বাহানা কৰি এতিয়া বেংকৰ ভিতৰত সোমাই গৈছে তো তেওঁৰ কথাৰ মানে লেভেলে বেলেগ তো এতিয়া মই চাই লওঁ যদি তেওঁ আহি মোৰ ঘৰ পাইখিনি নিদিয়ে মই তেওঁৰ গাড়ী ডেমেজ কৰি দিম চিধা কথা হয় চ' গাইজ ইয়াতে বেংকত আহি এটা গেষ্ট ৰুমত সোমাই আছে এতিয়া ठीक है हम नंबर लेके तेरा भेज देगा उसको ठीक है तो एक बार देख लेना उसको क्या क्या है ठीक है ना हाँ बताइए आप क्या बात करते हैं आप टाइम भी मेंटेन नहीं करते आप हाँ हम आपको 1:30 बजे बुलाया था आप 34 हो गया ठीक है आप फोन पे बात कर रहे हैं वो बड़ा बात नहीं है हाँ ठीक है आपके लिए बड़ा बात है लेकिन मेरे लिए कुछ बड़ा बात नहीं है मेरा गाड़ी खराब कर दिया आपने वो मेरे लिए बड़ा बात है अभी आप रिपेयर कर रहे हैं नहीं कर रहे वो बताइए रुक जाओ हम कल मैं खुद ही बोला तुमको करके करेगा हम पूरा चीज ठीक है ना देखने दो बात करने अभी मेरा टाइम नहीं रुका हुआ है ना आपके रुक जाने से मेरा टाइम नहीं रुकता है आप जल्दी बोल दीजिए ये तो फेसबुक लाइव हो रहा है अभी हाँ और दूसरी बात यूट्यूब पे भी जाएगा आपको खर्चा देना है खर्चा दीजिए रिपेयर करना है रिपेयर कर दीजिए बस मुझे और कुछ नहीं सुनना है आपका टाइम आपका फ़ोन आपके पास ही रखिए मेरा टाइम फ़ोन कुछ नहीं है ये सब नहीं होता है সো গাইজ এতিয়ালৈকে কোনো এটা ৰিপ্লাই দিয়া নাই ভালকৈ এতিয়া বহুত কিবা বাহানা বনাই আছে এতিয়ালৈকে का बता ही रहा हम बनाने के लिए भेज दे रहा है तुम बना भी नहीं रहा बाहर क्यों बनाए हम जेन्युइन पार्ट को हम जेन्युइन पार्ट ही लगाएगा ना बाहर क्यों लगाए टैंक वही तो टैंक का कौल जो है वो बाहर में कैसे देगा लोकल वाला बैंक में रिकॉर्डिंग नहीं करो ठीक है चलेगा मेरे लिए चलेगा ठीक है आपके लिए नहीं चलता है लेकिन मेरे लिए चलता है मैं बैंक का नहीं कर रहा आपका कर रहा हूँ कहाँ पहुँच रहा आप তো গাইজ ইমান টাইম মই দেখালোঁ ভিডিঅ' কৰি বহুত টাইমৰ পৰা ৰখাই আছে মিনিমাম
1.5 ঘণ্টাতকৈ বেছি হৈ গ'ল। তো এতিয়া মই আৰু ৰখি থকাত নাই এইবিলাক, কাৰণ মোৰো সময়ৰ কথা আছে, খৰচা পাতি কথা আছে। মই গাড়ী কিনি পেলাই মই ৰখি থকা নাই যে বেলেগে মোৰ গাড়ী বনাই দিব, কিবা কৰি দিব। তো মই চিধা কথা এতিয়া মই তাক বহুতবাৰ ৱাৰ্ণিং দিলোঁ, ফাইনেল দিলোঁ, সি মোৰ গাড়ী বনাই যিটো কৈছে মই ভাঙি দিম। চিধা কথা, সি যি কৰে কৰক। তাত যদি মোৰ কিবা ভুল হৈছে বা কিবা হৈছে গাইজ আপোনালোকে কমেণ্টত জনাব। চ' গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো মানে ঘটনাখিনিৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। তো আকৌ লগ পাম পুনৰ এটা নতুন ভিডিঅ'লৈকে। আশা কৰোঁ এইবাৰৰ পৰা যাতে এনেকুৱা আৰু একো ইনচিডেণ্ট নহয় মোৰ লগত বা এনেকুৱা একো ঘটনা নহয়। তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।